গুড ইভিনিং এভৰিৱান পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। চ' মই আজি যাব লাগিছিলোঁ এখন নাৰ্চাৰী, খুব ওচৰতেই হয়। তাত কি কি আছে চাবৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো একেলগে চাই থাকক, আৰু পাৰে যদি বেয়া নাপায় যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বলক তেতিয়াহ'লে চাওঁ কি কি আছে, আপোনালোকে একেলগে চাই থাকক। ত' বলক নাৰ্চাৰীলৈ যাওঁ এতিয়া। এইখন আমাৰ স্কুটি, গৈ থাকোঁ এতিয়া। ফ্ৰেণ্ডছ, গাড়ীত তেল ভৰাইছোঁ এতিয়া। A few moments later. এয়া আমি আহি পাই গ'লোঁ নাৰ্চাৰী। ৰাস্তাটো সিটো পাৰে সেইখন। বলক তালৈ যাওঁ আৰু আপোনালোকে চাই থাকক। এইটো ইয়াতে সুধিব লাগিব। এয়া এইবোৰ চাব পাৰে, চাই লওক। গোটেই নাৰ্চাৰীখন বিভিন্ন ফুলেৰে, গছ গছনিৰে ভৰি আছে। গোটেইবোৰ উঠাই লৈ যাওঁ যেন লাগিছে সঁচাকৈ। স্পাইডাৰ, সেইটো সেই ৰঙা ৰঙা ফুল পুৰা সেইটো হ'ব নেকি? ইয়াতে টি এডাল লৈ লওঁ, বঢ়িয়া লাগছে। এইটো লৈ লওঁ বুলি ভাবিছোঁ। এইটো ভাল লাগিছে, লৈ ল'লোঁ। খুব ধুনীয়া লাগিছে পাতকেইটা। চাওকচোন কিমান নানান ৰং বিৰঙী গোলাপ আছে। আফ্ৰিকা পান মই এটা লৈ ল'লোঁ ইয়াৰ পৰা। বান্ধৱী এটা লৈছে আৰু মই লৈছোঁ। সেয়া খুব বেলেগ ধৰণৰ হয়, আৰু ইয়াৰে বহুতখিনিৰ নামটো মই নাজানোৱেই। যিখিনি জানো বাৰু কৈছোঁ আপোনালোকক। এটা কেলেথিয়া, ইও কেলেথিয়া। ইয়াৰে মই অলৰেডি এটা লৈয়ে গৈছোঁ আগৰবাৰ যেতিয়া ইয়ালৈ আহিছিলোঁ। এইবোৰ ফিছবোন, স্পাইডাৰ। এইটো পইণ্টছিতে ইয়াৰে এটা লৈ লওঁ। বিচাৰি পেলাই এটা হেল্থি চাই লৈ লওঁ। এইটো ভাঙিয়ে গৈছে। নাৰ্চাৰীলৈ আহিলে গছবিলাক লওঁতে আপোনালোকে অলপ চাই চিতি ল'ব। এইটো ইয়াতে ভাগি আছে। চাব লওঁতে যাতে অলপ হেল্থি হয় গছবোৰ। যেনেকৈ ল'লে তাৰমানে কি হয়, ঘৰত নিয়াৰ পাছত মৰি যায়। প্ৰায় মানুহৰে এইটো কমপ্লেইন থাকে, এনেকুৱা হয়। লওঁতে অকণমান সাৱধানে চাই ল'ব। মোৰ বান্ধৱীয়ে কেলেথিয়া পচন্দ কৰি আছে, কোনটো ল'ব? এইটো ল'লোঁ। ঠিক, ভাল লগাখিনি সদায় ছিজনেল হয়। এইটোৱে ছিজনেল অৱশ্যে মই বেছিকৈ নলওঁ, দুই এটা লৈ লওঁ, কাৰণ মৰি যায়। গতিকে পাৰ্মানেণ্টবোৰ মই বেছিকৈ লৈ ভাল পাওঁ। আৰু চাওক গোটেই নাৰ্চাৰীখন আপোনালোকে চাই লওক কিমান ধুনীয়া। গ'ল এইফালে নহয়, সেইফালেও আছে।
এইটো লৈ ল'লোঁ, এইটো পইণ্টচেটিয়া বুলি কয় এইটো কম্প'জ, এইও 1 কেজি লৈ ল'লোঁ। আৰু এইবোৰ টাব, ইয়াতে গোটেইখিনি বস্তু পোৱাই যায় এখন গাৰ্ডেনৰ কাৰণে, যিখিনি বস্তু আমাক লাগে দৰকাৰী। ধুনীয়া ধুনীয়া টাবো আছে ইয়াতে। এয়া আমাৰ দাদাই দামবোৰ হিচাপ কৰি আছে, ক'ত কিমান ল'ব। এইখিনি আমি দুইজনীয়ে লৈ ল'লোঁ। ফ্ৰেণ্ডছ, এইখিনি আমি লৈ ল'লোঁ। আৰু এইফালে চাওঁ স্কুটিত থৈছোঁ। এতিয়া কথাটো হৈছে, আমি ইমানবোৰ বস্তু এইখনত কেনেকৈ লৈ যাওঁ। যি কি নহওক লৈ যাম আৰু কেনেবাকৈ। গতিকে যিসকলে মোৰ ভিডিঅ'টো শেষলৈ চালে, থেংক ইউ ছ' মাছ। ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এই নাৰ্চাৰীখন নাম নহয়, এইটো মিৰ্জাৰ পৰা অহা মেইন ৰোড হয়, ইয়াৰ ফ্ৰণ্টে আছে। এইখন ৰাস্তাৰ কাষতে আপোনালোকে দেখায়ে পাব। গতিকে বাই বাই, থেংক ইউ ছ' মাছ। ভিডিঅ'টো যিসকলে চালে সেইসকলে আপোনালোকেও আহিব, যদি ইয়ালৈ বস্তু লওঁ বুলি ভাবে, ফুল লওঁ বুলি ভাবে, আহি পেলাই ল'ব পাৰিব। আৰু দামবোৰ বেছি নহয়, এফৰ্ডেবল হয়। যিখিনি মানে দিব পাৰি সেইখিনিয়ে দাম হয়, অত্যন্তটো দাম নহয়। সেয়া আহিব। বাই বাই।